চোৱা অসমখনৰ মানে প্ৰত্যেকটা জাতি জনগোষ্ঠী চবৰে সম অধিকাৰ আছে সবে সেই মানে ইয়াত নিজৰ জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি ভাষাৰ পৰা আৰম্ভ কৰি শিক্ষা দীক্ষা অৰ্থনৈতিক সমাজ নীতি সব ক্ষেত্ৰতে স্বাধীনভাৱে সবে চলি আছে ইয়াত আজি কোনেও কাকো মানে তেনেকুৱা ধৰণৰ মানে সাপ্ৰেছ কৰি ৰাখাৰ কথা কতো অহা নাই তো বিটিচিৰ ক্ষেত্ৰতো সেম বিটিচি ভাৰত সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ দ্বাৰা ২০০৩ চনত গঠন কৰা এটা প্ৰশাসনিক ব্যৱস্থা এয়া কোনো জাতিৰ জনগোষ্ঠীৰ সামাজিক নিয়ম কানুনৰ দ্বাৰা পৰিচালিত নহয় এয়া সংবিধানৰ দ্বাৰা পৰিচালিত মাত্ৰ সমস্যাটো কি যে সেই বিটিচিত কেইজনমান ব্যক্তি আছে যি ব্যক্তিসকলে সদায় নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে সমাজখনত জাতি জনগোষ্ঠীৰ মাজত তেওঁলোকে বিভাজনৰ কিছুমান মানে নীতি লৈ ফালে অপপ্ৰচাৰ চলাই থাকে গতিকে সেই বিটিচি চুক্তি আপোনালোকে নিশ্চয় এতিয়ালৈকে গম পাইছে এই বিটিচি চুক্তিত বড়ো জাতি হিচাপে কিবা এটা বিটিচি অঞ্চলত নতুন আইন প্ৰণয়ন কৰাৰ কাৰণে কোনো তেনেকুৱা ধৰণৰ বিষয় তাত নাই তাত অকল উন্নয়নৰহে কথা আছে আৰু তাত আপুনি উন্নয়ন বুলি ক'লে কি কৈছে যে বিশেষ কৰি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে তাত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে মেডিকেল কলেজ স্থাপন ক্যান্সার হস্পিটেল অনাবৰো যদি ক্যান্সাৰ হয় এই ক্যান্সাৰ হস্পিটেলত ট্ৰিটমেণ্ট ল'ব পাৰিব অনাবৰো মানুহখিনিও সেই মেডিকেল কলেজখনত বিটিচিৰ দ্বাৰা যিখিনি ৰিজাৰ্ভেশ্যন কোটা থাকিব তাত পঢ়া শুনা কৰাৰ সুবিধা পাব যিটো আজি বিটিচিৰ দ্বাৰা যিটো CIT হৈছে এই CITত বিটিচি অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 40% ৰিজাৰ্ভ সিট এতিয়া আছে এই 40% ৰিজাৰ্ভ সিটত সকলো বড়ো অনাবৰো বিটিচিৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ কাৰণে সুবিধা পাইছে NIT এটা স্থাপন হ'ব ওদালগুৰিত সেই NITত বিটিচি হিচাপে যিখিনি সিট ৰিজাৰ্ভেশ্যন হ'ব তাত অনাবৰো মানুহখিনিয়ে মানে সুযোগ সুবিধাটো পাব তাত আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম চেন্ট্ৰেল ইউনিভাৰ্চিটি হ'ব আৰু সেই চেন্ট্ৰেল ইউনিভাৰ্চিটিখনতো বিটিচি হিচাপে আমাৰ যিটো ৰিজাৰ্ভেশ্যন থাকিব এই ৰিজাৰ্ভেশ্যনটোত বড়ো অনাবৰো সকলোৱে তাত পঢ়া শুনা কৰাৰ কাৰণে সুবিধা পাব আৰু বৰ্তমানতো যিটো লৈ ফালে মানুহবিলাকে অপপ্ৰচাৰ চলাই থাকে তেনেকুৱা ধৰণৰ কোনো হোৱা নাই আজি বিটিচি অঞ্চলত যিমান উন্নয়ন হৈছে সেই উন্নয়ন ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উপকৃত হৈছে তাত যদি যাতায়াতৰ ব্যৱস্থা হৈছে এই দলংখনত অনাবৰো মানুহ পাৰ হৈ আছে আৰু যদি আগতে বিটিচি হোৱাৰ আগত যদি দলং নাছিলে অনাবৰো মানুহ কান্ধত চাইকেল লৈ ফালে গামছা পিন্ধি এই নদীটো পাৰ হ'ব লগা হৈছিল গতিকে সেইটো এটা মানে মানুহৰ মাজত আৰ্টিফিচিয়েলি বনাই দিয়া এটা আশংকা গতিকে সেই আজিৰ যিটো নতুন চুক্তি এই চুক্তিৰ দ্বাৰা গোটেই অসমে উপকৃত হ'ব এটাটো হ'ল যিটো উগ্ৰপন্থী সংগঠন NDP সেই NDP সেই চুক্তি স্বাক্ষৰৰ দ্বাৰা তেওঁলোকে মূল খুঁটিলৈ ঘূৰি আহিছে আৰু 30 তাৰিখত তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰিব আৰু স্বাভাৱিক জীৱন যাপন কৰিব অসমৰ কাৰণে সেইটো কিমান ডাঙৰ এটা বিষয় য'ত আপোনাৰ এই উগ্ৰপন্থী সমস্যা থকাৰ কাৰণে ঠিকাদাৰে ঠিকা কৰিবলৈ দিগদাৰ হৈছিল বেপাৰ বাণিজ্য কৰা মানুহে বেপাৰ বাণিজ্য কৰিবলৈ দিগদাৰ হৈছিল যে চান্দা বৰঙণিৰ নামত কেতিয়াবা কিডনেপৰ পৰা হত্যালৈকেও অসমত চলি আছিল এটলিষ্ট এই NDP মূল খুঁটিলৈ ঘূৰি অহাৰ কাৰণে কিমান মানুহে এতিয়া শান্তি অনুভৱ কৰিব বিটিএডি বাহিৰত থকা যিবিলাক বড়ো অঞ্চল আছে যেনে চিমেঞ্চাপুৰী বা যিবিলাক বড়ো অঞ্চল আছে এইবিলাকৰ কাৰণে বিটিএডি কি ব্যৱস্থা কৰিব এই চুক্তিয়ে কি বিটিএডিয়ে একো নকৰে বিটিএডি চলিব এই চুক্তিৰ দ্বাৰা বিটিচিৰ বাহিৰত থকা যিমান বড়ো গাঁও আছে বড়ো এলেকা আছে সেইটো লৈ ফালে এটা অটোনমাস কাউন্সিল গঠন হ'ব যি অটোনমাস কাউন্সিল মিচিং অটোনমাস কাউন্সিল ৰাভা হাছং অটোনমাস কাউন্সিল সোণোৱাল অটোনমাস কাউন্সিলৰ লেখীয়াকৈ হ'ব গতিকে বিটিচিৰ বাহিৰত থকা বড়ো মানুহখিনি আজি তেওঁলোকৰ কলা সংস্কৃতি ভাষা বিকাশৰ কাৰণে সেই অটোনমাস কাউন্সিলৰ দ্বাৰা তেওঁলোকে বিভিন্ন দিশত নিজৰ সমাজখনক আৰু ব্যক্তিগত জীৱনকো আগুৱাই লৈ যাব পাৰিব এইটো এটা সবতকৈ ডাঙৰ বাৰ্তা কিমানখন সমষ্টি হ'ব সেইটো পপুলেশ্যন হিচাপে আৰু
আপোনাৰ ভৌগোলিক হিচাপে চোৱা যাব ক'ৰবাত যদি আপুনি আইচলেটেড প্লেচত খুব যদি কম মানুহ থাকে সেইটোও নিশ্চয়কৈ সমষ্টি এটা বনাব লাগিব পাৰে কিন্তু ছাপ'জ এতিয়া অন্য কাউন্সিলৰ লেখীয়া যদি কৰে ইয়াত আপোনাৰ মানে 150 মান সমষ্টিও হ'ব পাৰে যদি বড়ো কছাৰী অট'নমাছ কাউন্সিল হিচাপে চাই ফালে যদি ছাপ'জ 20,000 ভোটাৰ 40,000 ভোটাৰত যদি সমষ্টি কৰে তেতিয়াহ'লে 60-70টা সমষ্টি হ'ব পাৰে গতিকে ইয়াত পপুলেশ্যন অসমৰ গোটেইটো ডিষ্ট্ৰিক্টত বড়ো আছে গতিকে অসমৰ গোটেইটো ডিষ্ট্ৰিক্টৰ বড়ো গাঁওখিনিয়ে সেই অট'নমাছ কাউন্সিলত হ'ব আমাৰ ধুবুৰীৰ পৰা আৰম্ভ কৰি আপোনালোকৰ ইয়াত আৰু নদী পাৰ হৈ চদিয়া ফালে আছে আমাৰ গোলাঘাট ফালে আছে শিলচৰ ফালেও আছে সেই গোটেইবিলাক বড়ো কছাৰী অট'নমাছ কাউন্সিলত আহি যাব ইয়াৰ কাৰণে মিচিং অট'নমাছ কাউন্সিল বা অন্যান্য যিবিলাক অট'নমাছ কাউন্সিল আছে এইবিলাকৰ কিবা কণ্ট্ৰডিকশ্যন আহিব পাৰে একো কণ্ট্ৰডিকশ্যন নাহে কাৰণ তেওঁলোকৰ লগত আলাপ আলোচনা কৰি পেলাই এই বিষয়ত সিদ্ধান্ত লোৱা হ'ব যিবিলাক তেনেকুৱা ধৰণৰ ক'ৰবাত বিষয় আছে গতিকে তাত কোনো কণ্ট্ৰভাৰ্চি হোৱাৰ কোনো কথা নাই কিন্তু কাউন্সিলৰ বাহিৰত থকা সকলো বড়ো গাঁও এতিয়া বড়ো কছাৰী অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত হ'ব চব কিছুমানটো যিটো আপোনাৰ আইন কানুন বা তেনেকুৱা ধৰণৰ বিশেষ কাৰোবাৰ লগত কনচাল্টেশ্যন কৰিবলগীয়া নাই সেইবোৰ মই ভাবোঁ 6 মাহমানৰ ভিতৰত গোটেইটো কাৰ্যকৰী হৈ যাব আৰু যদি কোনোবা বিষয় কনচাল্টেশ্যনৰ যদি প্ৰয়োজন হয় তেতিয়া সেইটো অলপ সময় ল'ব পাৰে যেতিয়ালৈকে একমতত উপনীত নহয় গতিকে গভৰ্ণমেণ্টে গোটেই চালি জাৰি চাইহে এই চুক্তিখনত এই বিষয়বিলাক সন্নিৱিষ্ট কৰা হৈছে যিটো মানে সাংবিধানিকভাৱে আৰু আইন কানুনৰ ক্ষেত্ৰত কোনো তেনেকুৱা ধৰণৰ অসুবিধা